ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই পাঠটোৰ যিখিনি সংশোধিত পাঠ্যক্ৰমৰ অন্তৰ্গত সেই অংশটোৰহে ইয়াত আলোচনা কৰা হ'ব উত্তৰ পূৰ্বাঞ্চল। এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতে উত্তৰ পূৰ্বাঞ্চল এই নামটো কেনেধৰণে হ'ল সেইখিনি জানিব লাগিব। ব্ৰিটিছ শাসনকালত যেতিয়া কোম্পানী চৰকাৰে এখনকৈ উত্তৰ পূবৰ অংশসমূহ দখল কৰিবলৈ লৈছিল, 1911 চনলৈকে এই ব্ৰিটিছৰ আধিপত্য এখনকৈ নিজৰ হাতলৈ আনি আছিল। আৰু এনেধৰণে এই অঞ্চলটোৰ যিবিলাক অংশ ব্ৰিটিছৰ অন্তৰ্ভুক্ত হয় সেই সমগ্ৰ অংশটোকেই এক সুকীয়া প্ৰশাসনিক বিষয়াৰ অন্তৰ্ভুক্তিত ৰাখে আৰু তেতিয়াই এই অঞ্চলটোৰ নাম উত্তৰ পূৰ্বাঞ্চল নামেৰে পৰিচিত হয়। ইয়াৰ পৰৱৰ্তী সময়ত 1972 চনত এই অঞ্চলটোত মুঠ 7খন ৰাজ্য অসমকে ধৰি স্বীকৃত হয়। আকৌ ইয়াৰ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে ছিকিমকে ধৰি সমগ্ৰ 7খন ৰাজ্য আৰু ইয়াৰ ছিকিমেদি 8খন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ এক সুকীয়া পৰিষদৰ অন্তৰ্ভুক্ত কৰে। এতিয়া আমাৰ আৱশ্যক প্ৰশ্ন হ'ল, এই পাঠটোত সৰ্বোচ্চ নম্বৰ থাকিব 4। এতিয়া পাঠটোৰ প্ৰশ্নোত্তৰ কৰিবলৈ যাওঁতে বা প্ৰশ্নোত্তৰ দাঙি ধৰিবলৈ যাওঁতে কেইটামান কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰশ্নোত্তৰ দাঙি ধৰোঁতে মূল্যায়নৰ প্ৰতি লক্ষ্য ৰাখি যথাসম্ভৱ গোটেইখিনি কথা সোমোৱাকৈ প্ৰশ্নোত্তৰ উত্তৰ চমু কৰিব লাগিব। আনহাতে প্ৰশ্নোত্তৰ উত্তৰ সজাওঁতে প্ৰসংগ অনুযায়ী পেৰেগ্ৰাফ সলনি কৰাটো এটা ষ্টাইল। এতিয়া আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চলৰে উমৈহতীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে ব্যাখ্যা। গতিকে 4 নম্বৰ, ইয়াত সৰ্বোচ্চ নম্বৰ হৈছে এইটোকে 4। আৰু ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ ব্যাখ্যা। এতিয়া প্ৰশ্ন দুটাৰ উত্তৰ কেনেধৰণে দাঙি ধৰা হৈছে তোমালোকে নিৰীক্ষণ কৰা। উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণ সম্পৰ্কত আলোচনা কৰিবলৈ যাওঁতে কেইটামান দিশ মন কৰিব লাগিব। ইয়াত হিন্দু, বৌদ্ধ, খ্ৰীষ্টিয়ান, ইছলাম আদিৰ ধৰ্মৰ সম্প্ৰসাৰণ সমগ্ৰ অঞ্চলটোতেই কম বেছি পৰিমাণে আছে। হিন্দু ধৰ্ম অঞ্চলটোত অতি প্ৰাচীন কালৰ পৰাই থকাৰ নিদৰ্শন পোৱা যায়। ব্ৰিটিছসকলৰ আগমনৰ পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চলত খ্ৰীষ্টিয়ান ধৰ্মৰ সম্প্ৰসাৰণ ঘটে। ইয়াৰ পৰৱৰ্তী সময়ত বৌদ্ধ ধৰ্মৰো সম্প্ৰসাৰণ ঘটে। প্ৰকৃতি প্ৰাণবাদী ধৰ্মপন্থাও এই অঞ্চলটোত ঠাই বিশেষে আছে। প্ৰকৃতি প্ৰাণবাদী ইয়াৰ অৰ্থ হৈছে গছ, চৰাই, চন্দ্ৰ, সূৰ্য এইবোৰক প্ৰকৃতিৰ বস্তুক উপাস্য দেৱতা হিচাপে মানি লোৱা। এতিয়া এইখিনিতে এটা কথা মন কৰিব লাগিব যে ইছলাম ধৰ্মৰ সম্প্ৰসাৰণ অসমত তথা উত্তৰ পূৰ্বাঞ্চলত আহোম ৰাজত্বকালতেই সংঘটিত হৈছিল। মোগল আক্ৰমণৰ পৰৱৰ্তী সময়ত ইছলাম ধৰ্মৰ প্ৰসাৰ এই অঞ্চলটোত ঘটে, কিন্তু পাঠৰ কোনো ঠাইত ইছলাম ধৰ্মৰ কথা উল্লেখ নাই। সেয়েহে পাঠত নাই যদিও প্ৰশ্নোত্তৰত ইছলাম ধৰ্মৰ সম্প্ৰসাৰণৰ বিষয়েও চমুকৈ দাঙি ধৰা হৈছে। এতিয়া প্ৰশ্নটো ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমু ব্যাখ্যা নিৰীক্ষণ কৰা। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণ সম্পৰ্কে চমু আভাস। অসমত আৰ্য অনাৰ্য সমন্বিত সংস্কৃতি বোলা এই কথাষাৰ এনেধৰণৰ। অসমত পূৰ্বৰে পৰাই অনাৰ্য লোকসকলে বাস কৰি আছিল। অনাৰ্য হ'ল পৰ্বত
আৰু কিছু সংখ্যক ভৈয়ামতো বাস কৰা জনজাতিসকল, এওঁলোকৰ সুকীয়া সংস্কৃতি আছে। এওঁলোক অসমৰ পূৰ্বৰ বাসিন্দা। ইয়াৰ পৰৱৰ্তী সময়ত অসমত অনাৰ্য লোকৰ প্ৰৱেশ ঘটে। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাৰুৱা কৃষিভূমিৰ প্ৰতি আকৰ্ষিত হৈ নাইবা অন্য কিছুমান কাৰণত সুৰে সুৰে অনেক সময়ত অনাৰ্য লোকৰ প্ৰৱেশ ঘটে আৰু এওঁলোকৰ সংস্কৃতিৰ সৈতে অনাৰ্য লোকৰ সংস্কৃতিৰ সমন্বয় ঘটে। সেয়েহে কোৱা হৈছে যে অসম আৰ্য অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰিত সংস্কৃতি। এতিয়া প্ৰশ্নটোৰ উত্তৰ নিৰীক্ষণ কৰা।